হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক আটাইফালে ভালে আছে। আজি মই আপোনালোকক কেইযোৰমান ফেব্ৰিক কৰা কাপোৰ দেখুৱাম বুলি ভাবিছোঁ। আহকচোন কাপোৰকেইযোৰ চাই লওঁ। এইযোৰ প্ৰথমযোৰ কাপোৰ হয়। ইয়াতে মকৰ ডিজাইন কৰিছিলোঁ আৰু কাপোৰটো আছিলে কাঞ্জি পাট আৰু কালাৰটো ইউজ কৰিছিলোঁ স্পাৰ্কলিং ফেব্ৰিক কালাৰ বজাৰত পোৱা যায়, সেই কালাৰটো ইউজ কৰিছিলোঁ। আৰু এনেকুৱাকৈ ছাইডত বৰ্ডাৰ হিচাপে মই কিনা পটি এটা লগাই দিছিলোঁ। স্পাৰ্কলিং কালাৰটো অকণমান জিলিকি থাকে, এয়ে দেখিবলৈ বহুতে ভাল লগা হয়। আৰু এনেকুৱাকৈ বৰ্ডাৰত মই ব্লেক কালাৰ ইউজ কৰি দিছিলোঁ আৰু এনেকুৱাকৈ বৰ্ডাৰটো দিলে বেছি ডেজলিং আহি যায়। আহকচোন এইবাৰ দ্বিতীয়যোৰ কাপোৰ চাই লওঁ। দ্বিতীয় কাপোৰযোৰ হ'ল এইযোৰ। ইয়াতে জাপি ডিজাইন কৰিছিলোঁ আৰু এয়া মাজে মাজে গ্লিটাৰ লগাই দিছিলোঁ। ইয়াতে জেনেৰেল কালাৰটো ইউজ কৰিছিলোঁ আৰু বৰ্ডাৰত ব্লেক কালাৰটো দি দিছিলোঁ। এইযোৰ কণ্ট্ৰাষ্ট ডিজাইনত কৰিছিলোঁ আৰু বৰ্ডাৰ হিচাপে ছাইডত মানে গ্ৰীণ কালাৰৰ কাপোৰ এক্সট্ৰাকৈ কিনি আনি পেলাই লগাই দিছিলোঁ। আপোনালোকক দেখুৱাব বিচৰা তৃতীয় কাপোৰযোৰ হ'ল এইযোৰ। এইযোৰৰ কাপোৰটো কাঞ্জি পাটৰে হয়। কাপোৰযোৰ মই এটা ৰঙেৰে কৰিছোঁ আৰু সেইটো পাৰ্ল কালাৰ আছিলে। এনেকুৱা ডিজাইন মকৰ ডিজাইনত কৰিছিলোঁ। তো বন্ধু বান্ধৱীসকল, কাপোৰকেইযোৰ আপোনালোকক দেখুৱালোঁ আৰু কোনযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই ৰাখিব। বলকচোন তেনে কাপোৰকেইযোৰ এবাৰ ভালদৰে চাই লওঁ।